সুপ্ৰভাত দেই সকলোকে। এইফালে শুই উঠিয়ে ৰাতিপুৱা মনটো ইমান যে বেয়া লাগিছে, ডাৱৰীয়া বতৰ, তাতে আকৌ বৰষুণো দিছে। কি কৰিম কি নকৰিমকৈ ভাবি থাকোঁতে মনলৈ এটা আইডিয়া আহিলে, ভাবিলোঁ পকৰীকে বনাওঁ, ডাৱৰীয়া বতৰ ভাল লাগিব খাই। এইটো মোৰ অভ্যাসে হৈ গৈছে ডাৱৰীয়া বতৰত পকৰী খোৱাটো। আপোনালোকে কোনে কোনে এনেকৈ খায় বাৰু মোক জনাবচোন, মইতো খুবেই ভাল পাওঁ। আৰু এইফালে মোৰ পকৰীখিনি হৈ গৈছে আৰু লগতে 3 কাপ চাহ বাকি লৈছোঁ, কিয়নো আমি 3টা প্ৰাণীয়ে থাকোঁ ঘৰত, মা দেউতা আৰু মই। আৰু এইফালে আগফালে লৈ আহিলোঁ খাবলৈ বুলি। এইটো মোৰ অভ্যাস হৈ গৈছে, আগপিনে চাহ খোৱাটো সদায় আগফালেই খাই ভাল পাওঁ আৰু এতিয়াও নুগুচিলে আৰু লগত আছে ইনো। তাৰপিছত ভাবিলোঁ এটা ৰীল বনাই লওঁ, বহুত দিন ৰীল বনোৱা নাছিলোঁ। এইফালে ভাত কেইটামান লৈ ল'লোঁ, বেছি আইটেম নাই, নৰ্মেলকৈ খাইছোঁ ভাত। আৰু এইফালে বৰমা ঘৰত বোলে বাৰ্থডে আছিলে ছোৱালীজনী, তাতে মেগী খালে, মই নাখালোঁ। এইফালে বৌ ঘৰৰ পৰা আচাৰৰ বৈয়াম এটা দি পঠিয়াইছে আৰু লগতে আহি পিনে বুট কেইটামান খাই ল'লোঁ। কুঁহিয়াৰডোখৰ যে কিমান টানো, কি ক'ম, লাইফত প্ৰথম খাইছোঁ এনেকুৱা টান কুঁহিয়াৰটো। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই।